এই তাতে সাধাৰণ কথা মই লকডাউনৰ পৰা মাছ মাংস খোৱা নাছিলো নহয় আৰু মোৰ মাছ মাংসৰ প্ৰতি সিমান এটা লোভ নাছিলেচোন কমতে মতে দুটা 5 কেজিমান ছাগলী মাংস লৈছি চৰত বহি খাই থাকোঁতে চলতে চেছি কবা নছো দে সেই চয়াবিনে আছিল না ছাগলী মাংস আছিল তোচোন বাকাৰা আহি আছে ই নিশ্চয় ক'ত ফকতে ইংগিত পাইছিল যেনেকৈ দাউৰা দাউৰি কৰি আহি আছে ইয়াক আজি তামাম যাম দে ভাই কক যায় বাকাৰা ইনকে দাউৰা দাউৰি কৰি ক'ত ফকতে ইংগিত পাইছা সদা বহুত পালো বিয়াৰ বাবু তাই এতিয়া আৰু টকা দিব একাউণ্টত সোমাই জাতি মাতি নেলাগে মোক অসমৰে ঠাই বিদেশী হিন্দু আহিলে অসমত পাব ঠাই থৈ দিয়ে তোৰ সেই সোণৰ খাৰু বা তোৰ কি গান বনাইছাৰে কি মোৰ গান শুনা পাই চলিছে তাতে থৈ দিয়া বাকাৰা ফকতীয়া এই চেকাল মোৱা কাক কবা আহিছা ফকতীয়া বুলি আজিকালি তহঁতৰ কথাত সময় নাই মই এতিয়া মিনিষ্টাৰ মোৰ নিচিনা এনেকৈ সুৰত গান গাব পাৰিবি তই মই মিনিষ্টাৰ মই ভোট খেলিম এইবাৰ তাৰ ভোট খেলা চেহেৰাটো তই ভাল জমনি কৰবা আহে গান গালে কি মিনিষ্টাৰ নেকি এই ৰখাত তলে যা কাক কথা পাইছা মই পাৰ্টিত অফাৰ পাইছোঁ ভাই অফাৰ পাইছোঁ মই গান গাম না ডাঙৰ গায়ক মোৰ এতিয়া সময় নাই তহঁতৰ লগত এনেকৈ লেকচা মাৰি লাভ নাই টাইম লেছ কৰবা তই ৰখাত তলে যা কথা কবা আহে গান গালি বোলে মিনিষ্টাৰ হয় দে ভাই তামান জমি গালি কথাটো মিছা যে নালগে ময়ো মনে মনে গান শিকাই ভাল কিবা এটা বুদ্ধি কৰি ইয়াৰ পেৰে পলাই ভাল মই ভাতকেইটা খাই আমাৰ গাঁৱৰ মণি বাইদেউ ঘৰতে যাম এই চলি তাতে বা মোৰ 2 নম্বৰ লাগছে ৰখাৰ কি নাই এবাৰ ফটো কথা কৈ গেলে হয় দে ভাই মই আজিয়ে গান শিকবা যাম আজিকালি চাকৰি বাকৰি নাই মিনিষ্টাৰটো হ'লে টেনশ্যন নাই ভাতকেইটা খাই মণি বাইদেউৰ ঘৰত যাব লাগিব ইয়াক কিবা এটা ফটকা মাৰি থৈ যাব লাগিব আৰু সঁচা কথা ক'লে চবেই শিকব কি ভাববা লাগছে আপা মই পাছছো গেছ আনবা যাবা দিছিল মাই মই এটা কাম কৰাই ভাল হ'ব ময়ো গান শিকাই ভাল হ'ব এটা কামত গেল মই মনে মনে গান শিকবাই যাম ৰাজ্য চলাম ভাবিয়ে ভাল লাগে নাইকিয়া লাজ কৰিছ নেকি তই কক গেল এটা তই চিন্তা নাইকিয়া লাজ কৰিছ নেকি তই গাই সকলো সাজু আছোঁ দে সাজু কৈ নাচা কিয়া ভিডিঅ'টো আমি ৰাজনীতিক লৈ কৰা হৈছে কিবা যদি ভুল ভ্ৰান্তি হৈছে ক্ষমা কৰি দিব আৰু তাতে কিবা ক'ব লগা আছে যদি কৈ আৰু অতি ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব কিন্তু এটা কথা ছাবস্ক্ৰাইব কৰিবতো কৰিবই শ্বেয়াৰ কৰিব নাপাহৰিব লগতে কমেণ্টো দিব লাইক কৰি যাব ধন্যবাদ।